So guys, finally আমি আহি পালোহি শ্বিলং পুলিচ বাজাৰত আছো আমাৰ হোটেল আছে তো এতিয়া আহি পাই আমি গা পা ধুই কিনে আৰু ব্ৰেকফাষ্ট আমি ৰাস্তাতে কৰিলো আৰু এতিয়া আমি যাবলৈ ওলাইছো লেটলুম আৰু এইফালে হাজবেণ্ড ৰেডি হৈ গ'ল আৰু আমাৰ ৰুমটোতো আজি নিদিওঁ আহি কিনে ৰাতিকে দিম এতিয়া পুৰা বৰবাদ কৰি থোৱা আছে ধবা ধুম ৰেডি চেডি হৈ গ'লো তাৰপিছত কাপোৰ চাপোৰ পেলাই থোৱা আছে ভালকৈ দেখাম বাৰু তো এতিয়া আমি ওলাম আৰু দেখাওঁ লেটলুমলৈ আপোনালোকক বলক চাব মোৰ লগত অ'কে তেনেহ'লে ওলাওঁ বলক ओके सो फाइनली गाइस आमार डेस्टिनेशन आহি পালোহি এয়া দেখিছে ওয়াও কোমলি কেনেকা দি আছে একো এতিয়া 5 মিনিট পুৰা আন্ধাৰে দেখাইছে আগফালে আন্ধাৰ দেখাইছে ওচৰৰ পৰা দেখাম ন ঠাণ্ডা লাগিছে ওপৰত জায়গা আছে নেকি উঠিবলৈ ক'বাত बहुत खतरा ठंडा है बाबा হিৰো স্মাইল কৰক ইমান দুখী আত্মা নিচিনা হৈ আছে যে সো গাইছে এইফালে দেখিছে আমি ক'ত আহিছোঁ আমাৰ কেক লৈ কিনে আহিছোঁ আৰু আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন ইয়াতে হৈছে আৰু লেটলুমত সো থেংক ইউ ছ' মাছ ইয়াত আনাৰ কাৰণে হা চ' মোৰ বাৰ্থডে গিফ্ট এইটোৱে এই ভিউটো মোৰ কাৰণে বাৰ্থডে গিফ্ট সঁচাই কৈছোঁ বহুত মজা লাগিছে কিন্তু অঁ আজি অলপ আৰু মানে ডাৱৰীয়া হৈ থাকিলেতো মুকলি হোৱা হ'লে বেছি ভাল চ' এতিয়া আমি কেক খাব নাই খাবতো লাগিব ইমানটো এতিয়া লোৱাটো ল'লোঁ কিন্তু মোৰো ইমান খাবলৈ মন নাই এতিয়া চাহটো ইমান টেষ্ট নাই কেনেকুৱা লাগিছে লৈ ল'লোঁ আৰু হেপী বাৰ্থডে লাজ লগা নাই খাবলৈ বাৰ্থডে গালক নোখোৱাই কিনে নিজে খাইছে হেপী বাৰ্থডে তুমি কোনো নায়ে খুৱাবলৈ নিজে খাব লগা হৈছে সো গাইজ আমাৰ ফটো ভিডিঅ' ৰিলছ বনোৱা হৈ গ'ল আৰু বাৰ্থডে কেক কাটাও হৈ গ'ল কেকো খাই ল'লোঁ আমি দুটা চাহো খালোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এবাৰ ভিউটো দেখাই দিওঁ নেকি ভালকৈ এইফালে ভিডিঅ'টোত যেনেকৈ দেখাইছিলে ৰিয়েলিটি মানে ৰিয়েলত আহিলে মানে বহুত ভাল ফিল হ'ব চাই কিনে বহুত মনটো ভাল লাগিব এনে ফটোত ধৰিব নোৱাৰি কিছুমান বস্তু ন ওচৰৰ পৰা বেছি ভাল লাগে
কি হ'ল একো কোৱা নাই যে কোনফালে যাম ভাবিছে এইফালে আছে ৰাইডাৰ চলি আছে আপুনি কেতিয়াও চাৰ্চ গৈছেনে চ' এয়া গাইজ শ্বিলঙৰ চাৰ্চ যোনটো চব বহুত ফেমাছ আছে বহুত ধুনীয়া লাগিছে দেখিবলৈ ৱাও সঁচাকৈ দেই ন বহুত মজা লাগিছে দেই ওপৰত যাওঁ ন ৱাও সঁচাকৈ মোৰ বহুত মনটো বহুত ভাল লাগি গৈছে পুৰা মানে বাহিৰ চাইডৰ চাৰ্চৰ নিচিনা লাগিছে ন চাৰ্চৰ ভিতৰত যাব নেকি ভিতৰত যাব নিদিয়ে অঁ চ' গাইজ বাহিৰৰ পৰাই দেখাব পাৰিম আৰু বহুত ঠাণ্ডাও আছে বহুত হেভি ঠাণ্ডা আছে কিন্তু চ' গাইজ হৈ গ'ল আমাৰ চাৰ্চ ফুৰা হৈ গ'ল আৰু এতিয়া আমি ওলাওঁ আৰু ৰুমলৈ যাওঁ ৰেষ্ট কৰোঁ অলপ এনেও বহুত ভাগৰ লাগি আছে এদিনতে চব ফুৰিব নোৱাৰি বাৰু তো কালি আধা জেগা ফুৰিম চ' আধা ব্লগ কালি চাব চ' আজিলৈ ইমানেই আৰু এতিয়া ৰুমত গৈ ৰেষ্ট কৰোঁ চ' গাইজ আমি এতিয়া ৰুম আহি পালোহি আৰু এইফালে হাজবেণ্ডে মোৰ কাৰণে চাহ বনাই আনি দিছে আৰু এইফালে পকৰি আছে আৰু এইফালে চাটনি আছে আৰু ৰুমৰ অৱস্থা বেয়া আছে চ' এতিয়া আমি চ' যিহেতু বহুত ঠাণ্ডা ইয়াত বহুত বেছি ঠাণ্ডা তো সেইটো কাৰণে এতিয়া চাহ আৰু পকৰাটো নাখালে নহ'বই সেইটো কাৰণে খাওঁ আলু পকৰা দিছোঁ অৰ্ডাৰ আৰু চাটনি আছে তো খাই লওঁ তাৰপিছত অলপ বাহিৰত ফুৰিবলৈ যাম ভাবিছোঁ চাওঁ কি হয় চ' ফাৰ্ষ্টে খাই লওঁ আৰু তাৰপৰা খাই লওঁ চ' গাইজ আজি আমাৰ ডিনাৰটো এয়া বাটাৰ ৰুটি দিয়া আছে আৰু ইয়াতে পনীৰ আৰু পিঁয়াজ জলকীয়া আছে আৰু কেলেকি আজি ছেটাৰডে তো সেইটো কাৰণে আমি তেনেকৈ নন ভেজ নাখাওঁ চ' সেইটো কাৰণে আজি ভেজ আৰু ঠাণ্ডাও যিহেতু বহুত আছে ভাবিছোঁ খাওঁ আৰু চিধা শুই দিওঁ আপুনিও খাবনে চ' গাইজ আমি খানাটো খাই লওঁ আৰু আজিৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ চ' গাইজ আজিৰ ব্লগটো কেনে পালে জনাব আৰু একচুৱেলি না আমি য'ত গৈছিলোঁ আজি লেইটলুম বুলি কয় সেই জেগাটো গৈছিলোঁ নহয় তাতে মানে ইমান ধুনীয়া নহয় মানে ডাৱৰখিনি আহে আৰু পাহাৰখিনি লুকাই যায় মানে হাইড এণ্ড চিক খেলৰ নিচিনা হয় আৰু তাতে মানে বহুত ভাল লাগে গ্ৰীনেৰীটো লুকাই যায় আৰু তো সেইটো কাৰণে যেতিয়ালৈকে মানে ওচৰৰ পৰা নাচায় নহয় তেতিয়ালৈকে মানে তাৰ মেজিকটো বুজি নাপাব আৰু সেইটো কাৰণে এবাৰ আহিব চাবলৈ বহুত ভাল লাগে
আৰু বাকী কালি কি হ'ব কালিৰ ভ্লগত চাবলৈ পাব চ' আজিলৈ ইমানেই আৰু ভ্লগটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব চ' আজিলৈ ইমানে তো বাই বাই ন বাই বাই